বন্ধুত্ব এনাজৰী স্বাৱলম্বন গোট সেই স্বাৱলম্বন গোটৰ উদ্যোগত অতি চাফাই অভিযান আজি গণতন্ত্ৰ দিৱস উপলক্ষে লোৱা হৈছে। এয়া গণতন্ত্ৰ দিৱস উপলক্ষে বন্ধুত্ব এনাজৰী স্বাৱলম্বন গোটৰ সমূহ সদস্যসকলে বিমলাপুৰ অঞ্চলটোৰ চৌপাশ পৰিষ্কাৰ কৰাৰ কাৰণে তেওঁলোক ওলাই আহিছে হাতত ঝাৰু লৈ। যোনে যেনেকৈ পাৰে তেনেকৈ অঞ্চলটো পৰিষ্কাৰ কৰিবৰ কাৰণে ওলাই আহিছে। বন্ধুত্ব এনাজৰী গোটৰ এজন সদস্যক আমি সদস্যৰ ওচৰলৈ আহিছোঁ আৰু তেওঁৰ পৰা আমি এই বিষয়ে আজি যিটো কাৰ্যসূচী এই বিষয়ে আমি জানিব বিচাৰিছোঁ। তেওঁৰ মনোভাৱ। আজি ২৬ জানুৱাৰী লগত সংগতি ৰাখি এই চাফাই অভিযান কৰা হৈছে। আমি ওচৰে পাজৰে যিমান পাৰিছোঁ লেতেৰাবোৰ পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আগন্তুক দিনত তেনেকুৱা পদক্ষেপ ল'ম বুলি আশা ৰাখিছোঁ। আৰু আমিও আশা ৰাখিছোঁ যে আমাৰ লগতে সকলোৱে সহায় সহযোগিতা আগবঢ়ায় সকলোৱে। সেয়েহে বন্ধুত্ব এনাজৰী গোটটোৰ জৰিয়তে আমি সকলোকে আহ্বান জনাইছোঁ যে ওচৰৰ অঞ্চলটো প্ৰত্যেক ওচৰ চুবুৰীয়া ৰাইজে আমাক সহায় সহযোগিতা কৰে। পৰিৱেশ যি সুন্দৰকৈ পৰিষ্কাৰ কৰি ৰখাৰ যি প্ৰাসংগিকতা আহি পৰিছে এই সম্পৰ্কত অতি সুন্দৰ কথাখিনি ক'লে। আজি আমি বিমলাপুৰ অঞ্চলক সামৰি পিনে যি এটা চাফাই কাৰ্যসূচী লৈছোঁ সেই কাৰ্যসূচী আমি গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি আজি চাফাই কাৰ্যসূচী লৈছোঁ। আৰু আপোনালোকে হয়তো জানেই, নক'লেও হ'ব, আজি বৰ্তমান সময়ত যি চৌপাশৰ যি পৰিৱেশ যি পুতিগন্ধময় অৱস্থা, সেই পুতিগন্ধময় অৱস্থাৰ ফলত আমাৰ পৰিৱেশটো সম্পূৰ্ণৰূপে বিনষ্ট হৈ পৰিছে। আমি আমাৰ অঞ্চলটোতো যি ধৰণৰ জাবৰ জোঁথৰ এনেকৈ গোট খাইছে, গতিকে এইবোৰ দেখি পিনে আমি ভাবিলোঁ আমি এটা পদক্ষেপ কাৰ্যসূচী লওঁ আৰু গোটৰ সমূহ সদস্যসকলে এনেকৈ ওলাই আহিছে আৰু চৌপাশৰ পৰিৱেশ যদি চফা কৰি ৰখাত সকলোৱে আমাক সহায় সহযোগিতা আগবঢ়াব। ধন্যবাদ।